কুকুৰাঝাৰ সদৰ চহৰৰ জাম্ফি বাৰনৈ ৮ নং ৱাৰ্ডৰ বাসিন্দা জাংখাং গৌৰা ব্ৰহ্মৰ কন্যা সন্তান হিয়া ব্ৰহ্ম স্বাস্থ্যকৰ্মীৰ ভুলৰ পৰিণতিত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে কন্যা শিশুগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত কুকুৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। কুকুৰাঝাৰ সদৰ থানাত দাখিল কৰা এজাহাৰ অনুসৰি 4গৰাকী স্বাস্থ্যকৰ্মীয়ে কালি 11:20 জাম্ফি বাৰনৈৰ ঘৰত উপস্থিত হৈ হিয়া ব্ৰহ্মক একেলেঠাৰিয়ে 3টাকৈ বেজী অৰ্থাৎ টীকাকৰণ দিয়ে। টীকাকৰণৰ ফলতেই তেওঁলোকৰ কণমানি সন্তান হিয়া ব্ৰহ্ম অসুস্থ হৈ পৰে আৰু দিনৰ ভাগত কৰুণ মৃত্যুক আঁকোৱালি লয়। একেলেঠাৰিয়ে 3টাকৈ বেজী দিয়াৰ ফলতেই তেওঁলোকৰ কণমানি সন্তান মাজনিশাৰ পৰা অসুস্থ হৈ থকা বুলি দাবী কৰি স্বাস্থ্যকৰ্মীৰ ভুলৰ বাবেই তেওঁলোকৰ সন্তানৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। ইপিনে কুকুৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত অধীক্ষক ডক্টৰ A.S. শৰ্মাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সকলো শিশুৰ মৃত্যু দুখদায়ক আৰু শিশুগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ বাহিৰ কৰিবলৈ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহি পালেই বিষয়টোৰ সঠিক কাৰণ বাহিৰ হ'ব বুলি মন্তব্য কৰিছে কুকুৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ A.S. শৰ্মাই। যোৱাকালি দিছিলে, যোৱাকালি 11:30 বজাত। তাৰ পৰা আজিতো ৰাতিটো একোৱেই হোৱা নাই, 2বাৰমান খান্দিছে। ৰাতিপুৱাও মই লৈছোঁ, লৈ পেলাই ঘূৰিছোঁ আৰু মইতো গাড়ী চলোৱা মানুহ, গাড়ী চলাবৰ কাৰণে গৈছে মই গোসাইগাঁও। তাৰ পৰা কৈছে মানুহটো কেনেকুৱা বা হৈছে, ডাক্তৰত দেখাব লাগিব। আহিছোঁ গোসাইগাঁৱৰ পৰা মই, তাৰ পৰা আহি পেলাই মানুহটো নাই বুলি কৈছে ডাক্তৰে। কেইটা বেজি মাৰিছে? 3টা বেজি মাৰিছে আৰু 2টা খোৱা দিছে নেকি। পলিঅ' খুৱাইছিল? পলিঅ' 2টা। হস্পিটেল ক'ত আছিলে? হস্পিটেলটো মই MRMত লৈ গৈছিল, ডাক্তৰটো চাইছে, মানুহটো নাই বুলি কৈছে। পলিটো বেজিটা ক'ত দিছে? বেজিটো হাটানপাৰাত দিছে, হাটানপাৰা LP স্কুল। কোনে দিছিল? মইতো নাজানো, মোৰ ৱাইফে গৈছে লৈ পেলাই। কি দাবী কৰিব এতিয়া, কি বিচাৰিব? মোৰতো কি ঔষধ দিছে, কি ভেকচিন দিছে, এইটো প্ৰমাণ লাগে মোক। কি টিকা দিছিল? কি টিকা দিছিল, এতিয়া FIR দিয়া হৈছে? এইটো FIR দিয়া হৈছে। ঘৰ ক'ত আপোনালোকৰ? মোৰ ঘৰটো জাম্ফি বাৰনৈ, ৱাৰ্ড নম্বৰ 8 জাম্ফি বাৰনৈ NB ৰোড। বাচ্চাটো কি মহীয়া হৈছে? বাচ্চাটো 6 মাহ হৈছে, 18 তাৰিখ আহিলে 7 মাহ হ'ব। আপোনাৰ নাম কি? মোৰ নামটো জাখাংগৰা ব্ৰহ্ম। বাচ্চাটো কিবা নাম ৰাখা হৈছিল? মোৰ পোৱালীৰ নামটো হিয়া ব্ৰহ্ম। हाबाया 1 year बारबाय। बेनो नेवथोन फिसाजोमोन। बेनो बे गोमानायनि थाखाय नोंथाङा दुखु खालामो? औ खालामो, मानोना आंनि बेनो गिफास फिसा। नोंथांनि नेवथोन फिसाजोनि रुंसारि सोरगोआरि जिउनि थाखाय इसोरनि खाथियाव प्रार्थना खालामो नामा?